নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল জান হেণ্ডচাম্পৰ লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইমান দিনে জীয়ানো খুৱাবলৈ বিচাৰি থকা বস্তুটো এয়া নলবাৰী আইতাকে নলবাৰীৰ পৰা দি পঠাইছে। এয়ানো কি দি পঠাইছে আহকচোন চাওঁ। এয়া হৈছে ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাক এনে এবিধ বনৌষধ যিয়ে আমাৰ শিশুসকলৰ স্মৃতিশক্তি বৃদ্ধিৰ লগতে মেধাশক্তিও বৃদ্ধি কৰে। ব্ৰাহ্মী শাক আমাৰ শিশুসকলৰ 2 বছৰমান পিছতে খুৱাব পাৰি। ব্ৰাহ্মী শাক সপ্তাহত এবাৰ বা দুবাৰকৈ খুৱাব লাগে। তাতকৈ বেছি খোৱালে গেছৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে। এই শাকবিধ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক আলুৰ লগত ভাজি নাইবা ব্ৰাহ্মী শাকৰ ৰস উলিয়াই অলপ গাখীৰৰ লগত মিহলাই খুৱাব পাৰে, বা কিছুমানে খিচিৰিত ব্ৰাহ্মী শাকৰ পাত এখিলা বা দুখিলা দিও খোৱা দেখা যায়। এনেদৰে খোৱালে খাই ভাল পাব। ব্ৰাহ্মী শাকে আমাৰ শিশুসকলৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপৰিও ই স্নায়ৱিক দুৰ্বলতাও দূৰ কৰাত সহায় কৰে। আমাৰ জীয়ানৰ কফৰ প্ৰব্লেমৰ লগতে নাৰ্ভৰ প্ৰব্লেম আৰু স্মৃতিশক্তি সবল কৰিবলৈ মই জীয়ানক সপ্তাহত এই ব্ৰাহ্মী শাকৰ ৰস উলিয়াই সপ্তাহত 2 দিনকৈ তাক খুৱাওঁ। জীয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃয়ে যদি মোৰ এই ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীক এই ব্ৰাহ্মী শাকটো খুৱাব পাৰে। বহুত ভাল হয় ব্ৰেইনৰ কাৰণে। এয়া মায়ে ব্ৰাহ্মী শাক ছিঙিও দিছে আৰু পিপাসতি দি পঠাইছিলে। মই এয়া অকণমান ৰুই থৈ দিছোঁ, এনেও লাগিয়ে থাকিব। আজিকালি পাবলৈ টান হৈছে। এই ব্ৰাহ্মী শাকৰ বহুতো উপকাৰিতা আছে। এই শাকবিধ আপোনাৰ শিশুটিক কোনে কোনে খুৱাইছে মোক কমেণ্ট বক্সত জনাবচোন। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।